দেখিলে মাতু মাতু লাগি যায় মনটো ভাল লগাবলৈ কেতিয়াবা সৰু মৰম লগা গীত এটাৰ প্ৰয়োজন হয় সেই তেনেকুৱা সৰু মৰম লগা গীত এটা হৈছে এই চেনিমাই মই ৰাজু ৰংমন খুব ধুনীয়া এটি বিহু গীত লৈ আহিছোঁ আপোনালোকৰ বাবে ফাৰ্ষ্ট টাইম মই এক্টিং কৰিছোঁ আৰু মোৰ প্ৰথম অসমীয়া বিহু গীত এতিয়া গানটো ইমানখিনি ক'ব পাৰোঁ যে বিহুৰ যিটো ঠাঁচ সেই ঠাঁচটো আছে যিটো সকলোৱে গাব পাৰিব সকলোৱে ফূৰ্তিত নাচিব পাৰিব নমস্কাৰ মই তৰালি শৰ্মা এটি নতুন গীতৰ কথা কওঁ এই চেনিমাই গাইছে ৰাজু ৰংমন অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছে আৰু মোৰ লগতো বহু বছৰ ষ্টেজত তেখেতে গীত গাইছে তেওঁ নিজেও প্ৰগ্ৰাম কৰে কিন্তু ৰাজু ৰংমনক বহুতে চিনি পায় যদিও ৰাজুৰ নিজাববীয়াকৈ গীত এটি ভিডিঅ' আৰু অডিঅ' নাছিল এইটো প্ৰথম গীত এই চেনিমাই ইউটিউবত উপলব্ধ ৰাজু ৰংমন বুলি মাৰিলে আৰু এই চেনিমাই বুলি মাৰিলে গীতটো শুনিবও পাব আৰু ভিডিঅ'টো দেখাও পাব নমস্কাৰ মই পম্পী পল্লৱী আজি মোৰ অতিকে মৰমৰ বন্ধু ৰাজু ৰংমন এগৰাকী খুবেই মঞ্চসফল শিল্পী খুব সুন্দৰ প্ৰগ্ৰাম কৰে আৰু তাৰ আজি এটি বিহুসুৰীয়া গীত এই চেনিমাই খুব সুন্দৰ গীত এটি ৰিলিজ হৈছে আৰু য'ত সৰু পাৰ্ট এটা ময়ো অংশগ্ৰহণ কৰিছোঁ গীতটোৰ ভিডিঅ' কৰিছে জুলন কৃষ্ণ মহন্তৰ গোটেই তেওঁলোকৰ যিটো টীম বিশেষভাৱে উপাসনা মহন্ত তেওঁৰে ডাইৰেক্টৰিয়েল আছিলে আৰু বিশেষভাৱে গোটেই ভিডিঅ' টীমটোত আছিলে গাৰ্গী দত্ত আৰু চৰাই চাপৰি আৰু অডিঅ' ছেকশ্যনত ট্ৰেক বনাইছিল অভিনৱ বৰা আৰু তাত বাঁহী বজাইছে কৈলাশ ৰাভা প্ৰদীপ ডেকা গীটাৰ শান্তনু বৰুৱা আৰু বেছ গীটাৰ অশোক সিং পৃথিৱীখন এতিয়া ইমান চিৰিয়াছ ইমান ডাঙৰ ডাঙৰ কথাবোৰৰ আলোচনা হৈ থাকে সেই কথাৰ চৰ্চা হৈ থাকে কিন্তু মনটো ভাল লগাবলৈ কেতিয়াবা সৰু মৰম লগা গীত এটাৰ প্ৰয়োজন হয় সেই তেনেকুৱা সৰু মৰম লগা গীত এটা হৈছে এই চেনিমাই আপুনি হাঁহিব পাৰিব গীতটো শুনিলে ক'ৰবাত ৰঙালী অনুভৱ কৰিব বহাগ অনুভৱ কৰিব আৰু গীতটো চাব শুনিব ভিডিঅ'টো চাব আৰু ৰাজু ৰংমনক আশীৰ্বাদ কৰিব গীত মই কণ্ঠ দিছোঁ অকণমান আৰু গীতটি খুব সুন্দৰ হৈছে আপোনালোকে অসমবাসী ৰাইজে যাতে গীতটো শুনে লগতে মৰম দিয়ে আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ আৰু এই চেগতে ৰাজুলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা ধন্যবাদ প্ৰথম মোক যেতিয়া চুম্বাই ক'লে মানে উপাসনা বাই কওঁতে মই কৈছোঁ চুম্বা মোৰ বহুত দিনৰ পৰা বিহু নাচিবলৈ মন গৈ আছিলে মানে ঢোলৰ মাত শুনি আছোঁ কিন্তু নাচিবলৈ পোৱা নাই আৰু চুম্বাই কোৱাৰ লগে লগে মই একাষাৰতে কৈছোঁ যে মই এতিয়া নাচিবলৈ পাম গতিকে মই কৰিম তাৰপিছত আমি গ'লোঁ একেলগে শ্বুট কৰিলোঁ ৰাজু দাকো প্ৰথমবাৰ লগ পালোঁ খুব ভাল এক্সপিৰিয়েঞ্চ একেলগে গোটেই টীমটো আমাৰ বহুত কমফৰ্টেবল আছিলে আমি বিৰাট ধুনীয়াকৈ কৰিলোঁ এতিয়া গানটো ইমানখিনি ক'ব পাৰোঁ যে বিহুৰ যিটো ঠাঁচ সেই ঠাঁচটো আছে যিটো সকলোৱে গাব পাৰিব সকলোৱে ফূৰ্তিত নাচিব পাৰিব আৰু এই চেনিমাই আমি কিমান আমি সৰুৰ পৰা শুনি আছোঁ বুলি ক'লে অলপ সেনেকুৱা নহয় বহুত আগৰ পৰাই চলি আছে গতিকে বিহুটো সকলোৱে ভাল পাব আৰু সকলোৱে চোৱাটো বিচাৰিছোঁ চুম্বাই খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ কৰিছে গাৰ্গী বাই খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ কৰিছে লগতে বিষ্ণুদাই ধুনীয়াকৈ গোটেইখিনি পৰিচালনা কৰিছে আৰু চন্দ্ৰে খুব ধুনীয়া ফ্ৰেম লৈছে বিশ্বকো থেংক ইউ কৈছোঁ গোটেই টিমটোক মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ অভিজিত দাই খুব ধুনীয়া মেকআপ কৰিছে অভিজিত দাকো বহুত বছৰ পিছত লগ পালোঁ গতিকে মই চুম্বাক এটা থেংক ইউ ক'ব বিচাৰোঁ যে মোক এই গানটো কৰিবলৈ সুযোগ দিলে আৰু সকলোলৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ ফাৰ্ষ্ট টাইম মই এক্টিং কৰিছোঁ আৰু মোৰ প্ৰথম অসমীয়া বিহু গীত আশা কৰিছোঁ সকলোৱে ভাল পাব ৰাজু ৰংমন চেনেলত আছে আপোনালোকে ইউটিউবত গৈ ৰাজু ৰংমন
মাৰিলে পাব, নহ'লে এই চিনেমা বুলি মাৰিলেও পাব। আপোনালোকে নিশ্চয় চাব। আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা যাচিছোঁ। আপোনালোকে সকলোৱে নিশ্চয় ভাল পাব। আকৌ এবাৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, নিশ্চয় ভাল পাব। যদি ভাল পোৱা